মোৰ আজি এইটো ভিডিঅ' পাই বহুতে চাগে মোক আনসাবস্ক্ৰাইব কৰিব আৰু বহুত নিগেটিভ কমেণ্টো আহিব কিন্তু নিগেটিভ কমেণ্ট পালেও আৰু আনসাবস্ক্ৰাইব হ'লেও মই মোৰ মনৰ কথাটো মই শ্বেয়াৰ কৰিমেই। নমস্কাৰ, মই দেৱাশিষ। আজি মোৰ চেনেলত কোনো প্ৰেংক কল বা ব্লগ ভিডিঅ' নাই। আজি কিছু কথা আপোনালোকৰ আগত আলোচনা কৰিম বুলি আহিছোঁ। থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে যে কি কথা আলোচনা কৰিবলৈ আহিছোঁ। কেইদিনমানৰ আগৰ পৰা এইটো বৰ ট্ৰল হৈ আছে। কংকন দা আৰু বিকাশ দা, সমীৰণ দা এইবোৰ বহুত ট্ৰল দেখি আহি আছোঁ। চ' এজন ৰেগুলাৰ ভিউৱাৰ্ছ হিচাপে মই এই কথাটো ক'ব লাগে বুলি মই ভাবিছোঁ। মোৰ নিজৰ অপিনিয়নটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু বিকাশ দা, তুমি বহুত ভুল কাম কৰিলা। আজি তুমি যিটো সমীৰণ দাৰ ভিডিঅ'ত আজি তুমি যিটো কথা ক'লা, যেনেকৈ তুমি ছাবস্ক্ৰাইবাৰসকলক থুই আছা, যেনেকৈ তুমি ছাবস্ক্ৰাইবাৰসকলক কৈছা যে যা, কংকন দাকে কৈছে বাৰু ডাইৰেক্ট যে যা, মই নেক্সট লেভেল ফেমিলিৰ পৰা এনেকৈ কৈছোঁ যে তোমাৰ সোনকালে 100K ছাবস্ক্ৰাইবাৰ হওক। 100K ছাবস্ক্ৰাইবাৰ হ'বলৈ বহুত কষ্ট লাগে, সেইটো তুমিও জানা। আৰু আজি মোৰ চেনেলত 8,000 ছাবস্ক্ৰাইবাৰ আছে। সেই 8,000 ছাবস্ক্ৰাইবাৰ গোটাবলৈ মোৰ কিমান কষ্ট হৈছিল। আৰু তোমাৰ সেই আজি তোমাৰ মেবি 5 লাখ, তোমাৰ 5 লাখ ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে। সেই 5 লাখ তোমাৰ একৰ পৰা সেই 5 লাখ জাৰ্ণিটোত 5 লাখ ছাবস্ক্ৰাইবাৰ জাৰ্ণিটোত তোমাৰ কিমান কষ্ট হৈছিল মই ভালদৰে জানো। এজন ছাবস্ক্ৰাইবাৰ গোটাবলৈ কিমান কষ্ট কৰিব লাগে মই ভালদৰে জানো। আৰু অকল তোমাৰ ছাপোৰ্ট পাই আজি কংকন দা 100K হ'বলৈ গৈ থকা নাই। অকল তোমাৰ ছাপোৰ্ট পাই গৈ থকা নাই। তেওঁ ভাল ভাল কণ্টেণ্ট দিছে। আজি তুমিও ভাল কণ্টেণ্ট দিছা, সমীৰণ দা ভাল কণ্টেণ্ট দিছে। আৰু অবভিয়াছলি ভাল ভাল কণ্টেণ্ট দিছা তোমালোকে। আৰু কংকন দাও ভাল কণ্টেণ্টেই দিছে, যাৰ কাৰণে তেওঁক ৰাইজে আদৰি লৈছে আৰু তোমালোককো ৰাইজে আদৰি লৈছে। আৰু সমীৰণ দাই কৈছে যে বিকাশ দাৰ কাৰণে কংকন দা উঠি গৈছে, বিকাশ দাৰ কাৰণে সমীৰণ দা উঠি গৈছে। চ' সেইটো কথা নহয়। সমীৰণ দা আজি ভাল কণ্টেণ্ট দিছে, সেইটো কাৰণে ৰাইজে আদৰি লৈছে। আৰু কংকন দাই ভাল কণ্টেণ্ট দিছে। বিকাশ দা, তুমিও ভাল কণ্টেণ্ট দিছা। আজি বিকাশ দা, তোমাৰ নামটো এইটো কাৰণে মই লৈছোঁ কাৰণ তোমাক গুৰু হিচাপে মানি মই ইউটিউবত আহিছিলোঁ। আজি এবছৰ 1.5 বছৰ হ'ল মই ইউটিউব জাৰ্ণিটো মই ষ্টাৰ্ট কৰা। আৰু সেই 1.5 বছৰ আগৰ পৰাই মই তোমাৰ ভিডিঅ' চাওঁ। যেতিয়া তুমি ভাৰত বাংলাদেশৰ তুমি এটা ভিডিঅ' দিছিলা, সেই ভিডিঅ'টোৰ পৰাই মই তোমাৰ ছাবস্ক্ৰাইবাৰ আছিলোঁ। সেই ৰেগুলাৰ আজি তোমাৰ 5 লাখ জাৰ্ণিটোত আজি মই সম্পূৰ্ণ মোৰ প্ৰত্যেকটো ভিডিঅ'তে মই মোৰ কমেণ্টছ পাবা। আৰু প্ৰত্যেকটো ভিডিঅ' মই তোমাৰ ফুল ৱাচ কৰোঁ। তোমাৰ পৰা মই ইনস্পায়াৰ হৈ মই ইউটিউবত আহিছিলোঁ আৰু মই ভিডিঅ' দিছিলোঁ। আৰু বহু লোকে মোক আদৰি লৈছোঁ আৰু বহুত লোকে মোক আদৰি লোৱাও নাই আৰু মানে ভাল ভাল কণ্টেণ্ট দিব পৰা নাই। চ' সেইটো কাৰণে মোক হয়তো আদৰি ল'ব পৰা নাই আৰু ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। কিন্তু বিকাশ দা, তোমাক গুৰু হিচাপত মানি মই ইউটিউবত আহিছিলোঁ। কিন্তু আজি তোমাৰ আচল ৰূপ মই দেখা পালোঁ কংকন দাৰ ভিডিঅ'ত। আৰু আপোনালোকে যদি কংকন দাৰ ভিডিঅ'টো চোৱা নাই, আপোনালোকে কংকন দাৰ ভিডিঅ'টো চাব পাৰে। আৰু সমীৰণ দাৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। মই ডেছক্ৰিপশ্যনত দুইজনৰ লিংক দি দিম। আৰু তাৰপিছত আপোনালোকে আপোনালোকৰ অপিনিয়ন মোক কমেণ্ট ছেকশ্যনত জনাব। চ' আজি মানে বহুত বেয়া লাগিছে। আৰু এইটো কাৰণেও বেয়া লাগিছে বিকাশ দা, এদিন তোমাৰ বাবে মই বৰষুণত তিতি ৰৈ আছিলোঁ এইটো কাৰণে, যেতিয়া তুমি অল আছাম ৰাইড কৰিছিলা তেতিয়া তোমাক মই লগ পাবলৈ ৰৈ আছিলোঁ যোৰহাটত। আৰু সেইদিনা তুমি শিমলুগুৰিৰ পৰা আহিছিলা, হয়তো গোলাঘাট নে তুমি যোৰহাট আহিবা। চ' তালৈ তোমালোক অহা কথা আছিলে শিমলুগুৰিৰ পৰা। সেইদিনা মানে বহুত বৰষুণ দিছিলে। কিন্তু মোৰ তোমাৰ প্ৰতি মানে তোমাক লগ পোৱাৰ ইমানেই আশা আছিল যে মই বৰষুণক নেওচি মোৰ ঘৰৰ পৰা যোৰহাটলৈ প্ৰায় 35 কিলোমিটাৰ, কিন্তু লগ পোৱাৰ আশালৈ মই বৰষুণত তিতি মই সেইদিনা ৰৈ আছিলোঁ। কিন্তু যেতিয়া মই ইনষ্টাগ্ৰামত পালোঁ, তোমাৰ ষ্টৰি পালোঁ, মই ইনষ্টাগ্ৰামত তোমাক ফ'ল' কৰা আছে। আৰু যেতিয়া মই ষ্টৰি পালোঁ যে এনেকৈ যে তোমালোক বৰষুণৰ কাৰণে আহিব নোৱাৰিলে, 5 দিনা আহিবা। চ' মোৰ মনটো অলপ বেয়া লাগিছিল যে বৰষুণৰ তিতি মই ইমান দূৰ আহিলোঁ, আকৌ ইমান দূৰ যাব লাগিব, কিন্তু লগ নাপালোঁ, মনটো বেয়া লাগিছিল। কিন্তু কোনো কথা নাই। আৰু এটা মনটো ভাল লাগিছিল যে মই 5 দিনাই মই পাম। মই যিজনক গুৰু হিচাপে মানি মই ইউটিউবত আহিছিলোঁ, সেইজনক মই লগ পাম। চ' মোক কিমান এক্সাইটেড হ'ব তুমি নিজে গম পাবা বিকাশ দা। তুমি যদি আজি বা কাইলৈ যদি তুমি মুম্বাই কা নিখিলক ফ'ল' কৰোঁ, চ' কাইলৈ পৰহিলৈ যদি তুমি মুম্বাই কা নিখিলক যদি তুমি পোৱা, তোমাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ব, তোমাৰ কেনেকুৱা মানে মনত কেনেকুৱা ভাৱ আহিব যে মই যিজনক গুৰু হিচাপত ভাবি ইউটিউবত আহিছিলা,
যাৰ যিজনৰ পৰা ইনস্পায়াৰ হৈ আহিছিলা তেওঁক লগ পাবলৈ ৰৈ থাকিবা তুমি যেনেকৈ তোমাক মই লগ পাবলৈ ৰৈ আছিলোঁ বৰষুণত তিতি মোৰ তেনেকুৱা তেতিয়া মই কোনো এনেকুৱা ফিল নাছিলে যে মই বৰষুণত তিতি আছোঁ মোৰ এনেকুৱা ফিল আছে যে মই মোৰ আজি গুৰুক লগ পাম আজি বিকাশ দাক লগ পাম আজি বহুত দিনৰ সপোন এটা আজি মোৰ পূৰণ হ'ব চ' মই ৰৈ আছিলোঁ কিন্তু সেইদিনা মোৰ আনফৰ্চুনেটলি মোৰ কি হ'ল তুমি আহিব নোৱাৰিলা বৰষুণৰ কাৰণে মই ভাবিছোঁ পিছদিনাটো মই চিঞৰ লগ পাম মই গোটেই ৰাতিটো মোৰ মানে এক্সাইটমেণ্টত মই শুই গ'লোঁ চ' ৰাতিপুৱা সোনকালে উঠিছোঁ মই জানিছোঁ যে তোমালোক 10টামান বজাত আহিবা চাগে কিন্তু মই তোমালোকৰ কাৰণে 6টা বজাতে মই যোৰহাটত উপস্থিত হৈছিলোঁ আৰু তেতিয়াও বৰষুণ দিছিলে কিন্তু তেতিয়াও মই ৰৈ আছিলোঁ 6টা বজাৰ পৰা মই 3:30লৈকে ৰ'লোঁ কিন্তু মোক লগ নিদিলা কাৰণ তোমাৰ বহুত লৰালৰি হ'ল সেইটো কাৰণে মই ছিগনেলো দিছিলোঁ বাটত আৰু হয়তো বৰষুণৰ কাৰণে তুমি মোক নেদেখিব পাৰা কিন্তু ছিগনেল দিলোঁ তোমালোক কোনো নৰলা যিকেইজন ৰাইডত আহিছিলা অলচাম ৰাইডত যিকেইজন আহিছিলা চ' কোনো নৰলা আৰু সেইকাৰণে মোৰ বেয়াও লাগিছিল যে যিজন ইউটিউবাৰক মই লগ পাবলৈ ইমান এক্সাইটমেণ্ট হৈ আছিলোঁ আগদিনা মই বহুত কষ্ট কৰি যোৰহাট গৈছিলোঁ 5 দিনৰ সেই একে কষ্ট কৰি যে মোৰ এটাই আশা আছিল যে মই বিকাশ দাক লগ পাম বাকী মই এইটো ভবা নাছিলোঁ যে মই বিকাশ দাৰ লগত মই এইটো ভাবিছিলোঁ যে বিকাশ দাক লগ পাম ভিডিঅ' বনাম কিন্তু এইটো মই ভবা নাছিলোঁ যে বিকাশ দাক লগ পাম ভিডিঅ' বনাম মোৰ ভিডিঅ' ভাইৰেল কৰাব লাগে মোৰ চেনেল মনিটাইজ কৰাব লাগে মই সেইটো মোৰ কোনো ৰিজন নাছিলে মোৰ এইটো আছিলে যে মোৰ যিজন ক্ৰাছ তোমাক মই ক্ৰাছ বুলি ভাবিছিলোঁ কাৰণ তোমাক লগ পোৱাটো বহুত টান আৰু ফোনতো মই কেতিয়াবা তোমাৰ লগত কথা পাতোঁ কিন্তু ফোনত লগ পাবলৈ তোমাক বহুত টান কাৰণ চেলিব্ৰিটি মানুহ তোমাৰ বহুত ফোন আহে তোমাৰ বহুত মেছেজ আহে চ' মই কোনো কথা ক'বলগীয়া নাই কাৰণ বহুত ডাঙৰ ইউটিউবাৰ তোমালৈ মই ফোন কৰিছিলোঁ এদিন ফোন কৰি মই তোমাক ৰিকুৱেষ্ট কৰি মোৰ নাম্বাৰ ছেভ কৰাইছিলোঁ আৰু তুমি মোৰ নাম্বাৰো ছেভ কৰিছিলা তুমি কিবা কিবি ষ্টেটাছ দিয়া মই চাওঁ আৰু তুমি ইনষ্টাগ্ৰামত তোমাৰ ড্ৰোন শ্বট দিয়া বা তোমাৰ এনেকুৱা কিবা ভাল ভিডিঅ' তুমি এডিট কৰি দিয়া মই সেই ভিডিঅ' তুলি আনি মই ষ্টেটাছত দিওঁ যে ময়ো এদিন বিকাশ দাৰ নিচিনা হ'ব বিচাৰোঁ ময়ো এদিন বিকাশ দাৰ নিচিনা মোকো এদিন সকলোৱে চিনি পাওক মই সেই তেনেকৈ মই ষ্টেটাছ দিওঁ মোৰ হোৱাটছআপ ষ্টেটাছ দিওঁ তুমি কিন্তু সেইবোৰ চিন নকৰা কাৰণ তোমাৰ বহুত মেছেজ আহি থাকে মই কোনো কথা ক'বলগীয়া নাই তাত কাৰণ বহুত ডাঙৰ মানুহ মেছেজ আহি থাকে কিন্তু হোৱাটছআপ ষ্টেটাছ দিছিলোঁ মই স্ক্ৰীণত আপোনালোকে দেখা পাব চ' স্ক্ৰীণত আহি আছে সেই ষ্টেটাছটো বিকাশ দা তুমি চিন কৰিছা আগৰ মই ইমানবোৰ তোমাৰ যে মই বিকাশ দাৰ নিচিনা হ'ব বিচাৰোঁ যে মই বিকাশ দাক গুৰু হিচাপে ভাবোঁ মই সেইবোৰ দিওঁ কিন্তু সেইবোৰ তুমি ইগন'ৰ কৰা মোক কাৰণ কম পোৱা যে তোমাৰ লগত যদি মই ফ্ৰী হওঁ যদি মই তোমাক বিচাৰোঁ যে তোমাৰ লগত এটা মই ইণ্টাৰভিউ লওঁ কিজানিবা মোৰ চেনেলটো গ্ৰ' হয় সেইবাবে তুমি মোক হয়তো পাত্তা নিদিয়া আৰু তোমাৰ এটিটিউডটো বেছি হ'ল বাৰু সেইটো মই খোলাকৈ কৈ দিছোঁ আপোনালোকক যে বিকাশ দাৰ এটিটিউডটো বেছি হ'ল কাৰণ সেইটো কাৰণে সমীৰণ মানে আজি ভিডিঅ'টোত যিটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব সমীৰণ দাৰ ভিডিঅ' আপোনালোকে চাব সেই ভিডিঅ'টোত থুইয়াই দিছে ছাবস্ক্ৰাইবাৰসকলক যে তোমালোকে যোৱা কংকন দাক 100K কৰি দিয়া কংকন দাৰ 100K অকল তোমাৰ চেহেৰালৈ তোমাৰ লগত ভিডিঅ' বনাই কিন্তু কংকন দাৰ 100K ছাবস্ক্ৰাইবাৰ হ'ব গৈ থকা নাই কংকন দা অবভিয়াছলি কষ্ট কৰিছে আজি যেনেকৈ তুমি বাহিৰত গৈছা যেনেকৈ তুমি কষ্ট কৰিছা যেনেকৈ তুমি তোমাৰ নিজৰ ফেমিলিটো এটা 5 লাখ ফেমিলি বনাব গৈ আছা যিমানটো তোমাৰ কষ্ট হৈছিলে আজি মোৰ 8000 ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত ডাঙৰ পৰিয়াল মোৰ কাৰণে বহুত ডাঙৰ পৰিয়াল তোমালোকৰ কাৰণে একো নহয় বাৰু কিন্তু মোৰ কাৰণে এটা 8000 এটা ছাবস্ক্ৰাইবাৰ 8000 এটা ডাঙৰ পৰিয়াল মোৰ কাৰণে আৰু মই কি ক'ম মোৰ এটাই বেয়া লাগিছে যে মই যিজন গুৰু হিচাপে ভাবিছিলোঁ তেওঁ আজি আচল ৰূপটো দেখিলোঁ কংকন দাৰ ভিডিঅ'ত আছে আচল ৰূপ দেখিলোঁ তোমাৰ আজি মানে মই ভবা নাছিলোঁ যে তুমি এনেকুৱা হ'বা তোমাৰ ইমান এটিটিউড হ'ব তোমাৰ যেতিয়া 5 লাখ ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে আৰু তুমি 5 লাখ ছাবস্ক্ৰাইবাৰ হওঁতে তোমাৰ যেতিয়া ইমান এটিটিউড কিন্তু 1 মিলিয়ন হ'লে তোমাৰ কেনেকুৱা এটিটিউড হ'ব মই এতিয়া ভালকৈ বুজি পালোঁ আৰু তোমাৰ ভিডিঅ' চোৱাৰ আৰু মোৰ কোনো ইণ্টাৰেষ্ট নাই আৰু তোমাক মই ইনষ্টাগ্ৰামত আগৰ ইমান ফ'ল' কৰি আছিলোঁ কিন্তু এতিয়া মই ইনষ্টাগ্ৰামত তোমাৰ ষ্টৰি চোৱা তোমাক ফ'ল' কৰা আৰু ইউটিউবত ভিডিঅ' চোৱা তোমাৰ ভিডিঅ' চাই ইনস্পায়াৰ হোৱাৰ কোনো মোৰ প্ৰয়োজন বোধ বুলি মই নাভাবোঁ কাৰণ নিজে কষ্ট কৰিম
আৰু ইমানখিনি বহুত তোমাৰ পৰা বহুত মই মানে আইডিয়াও ল'লোঁ যে এনেকৈ ভিডিঅ' বনাব লাগে, এনেকৈ ভিডিঅ' বনালে ভাল ৰেছপন্স পোৱা হয়। চ' বহুত আইডিয়াও ল'লোঁ, তাৰ বাবে বহুত বেছি ধন্যবাদ বিকাশ দা। আৰু তুমি এনেকুৱা ক'বা বুলি মই ভবা নাছিলোঁ। আৰু কেমেৰাৰ আগত তোমাৰ মুখখন বেলেগ আৰু কেমেৰাৰ পাছত তোমাৰ মুখখন বেলেগ। চ' আজি কংকন দাৰ যিটো ভিডিঅ' আপডেট দিছিল, সেই ভিডিঅ'টোত মই সম্পূৰ্ণ তোমাৰ ডিটেইলছ মই গম পালোঁ। আৰু মোৰ এইটো এনেকুৱা মোৰ বেয়া লাগিছে, মানে মোক খং উঠিছে, বেয়াও লাগিছে। বিশেষকৈ মোক খং উঠিছে কাৰণ তোমাক মই গুৰু হিচাপত ভাবি মই ইউটিউবত আহিছিলোঁ, আৰু তুমি তোমাৰ আজি আচল মুখখন আজি তুমি কেমেৰাৰ আগত দাঙি ধৰিলা। কেমেৰাৰ আগত তুমি দাঙি ধৰা নাই, কংকন দাই দাঙি ধৰিলে। আৰু কংকন দাক বহুত বেছি ধন্যবাদ। তুমি বিকাশ দাৰ ভিডিঅ' এনেকৈ দিলা। তোমাৰ ওপৰত মোৰ যিটো ভুল ধাৰণা আছিল, সেই ভুল ধাৰণাটো তুমি আজি শুধৰাই দিলা। আৰু কংকন দাৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই, চাবা, মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আৰু বিকাশ দাৰ সম্পূৰ্ণ ৰূপটো তোমালোকে দেখিবলৈ পাবা। আজি বিকাশ দাক যিমান ভাল পোৱা, ময়ো ভাল পাওঁ, অভিয়াছলি ভাল পাওঁ, কাৰণ বিকাশ দাৰ ভিডিঅ' চাই বিকাশ দাক লগ পোৱা মোৰ বহুত আশা আছিল। কিন্তু সেই আশা আজি মোৰ হয়তো কল্পনা হৈ থাকিল। আৰু মোক কোনোদিনে মই বিকাশ দাক মানে এইটো নকওঁ যে মই বিকাশ দাক লগ নকৰোঁ, লগ পাম। যদি কিবা কাৰণত গুৱাহাটী যাওঁ, তেতিয়া হয়তো লগ পালে ভিডিঅ' বনাম। মই ভিডিঅ' নবনাওঁ বুলি নকওঁ, কেতিয়াবা হয়তো মই লগ পাই যাব পাৰোঁ, মোৰ ভাগ্য ভাল থাকিলে। কাৰণ ডাঙৰ ইউটিউবাৰ লগ নাপাব পাৰোঁ। চ' যদি লগ পাওঁ, ভিডিঅ' অভিয়াছলি মই বনাম বিকাশ দাৰ লগত। কিন্তু বিকাশ দা, তোমাৰ ভিডিঅ' চোৱাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই। আৰু যদি মোৰ ভিডিঅ'টো তুমি চাই আছা, যদি মোৰ ভিডিঅ'টো তুমি পোৱা, তেতিয়া তুমি তোমাৰ অপিনিয়নটো জনাবা বুলি আশা কৰিলোঁ। আৰু নেক্সট লেভেল ফেমিলিক মই বহুত বেছি সময় দিছিলোঁ, বহুত বেছি মই নেক্সট লেভেল ফেমিলিৰ পৰা বহুত বেছি মানে জানিব পাৰিলোঁ যে ইউটিউবত এনেকৈ ভিডিঅ' বনাব লাগে, তেনেকৈ ভিডিঅ' বনাব লাগে। কিন্তু আজিৰ পৰা মই মোৰ নিজৰ আইডিয়াত ভিডিঅ' বনাম, কাৰণ এইটো মোৰ পাৰ্ট টাইম হয়। মই জবো কৰোঁ, আৰু এইটো মোৰ পাৰ্ট টাইম হয়। মোক যেতিয়া মই ফ্ৰী থাকোঁ, ইউটিউবত মোৰ ভিডিঅ' দিয়া এটা চখ। আৰু যেতিয়া মই ফ্ৰী থাকোঁ, মই ইউটিউবত ভিডিঅ' বনাওঁ আৰু ভিডিঅ' দিওঁ। এদিন নহয় এদিন মোক ৰাইজে আদৰি ল'ব, সেইটো মোৰ বিশ্বাস। সেইবাবে মই ভিডিঅ' দি আজি গৈ আছোঁ, 1-1.5 বছৰে মই আজি ইউটিউবত ভিডিঅ' দি গৈ আছোঁ। এতিয়ালৈকে মোক ৰাইজে আদৰি লোৱা নাই, কিন্তু এদিন নহয় এদিন মোক ৰাইজে আদৰি ল'ব। মই যেতিয়া ভাল কণ্টেণ্ট দিব পাৰিম, ভাল কণ্টেণ্ট দিব চেষ্টা কৰি আছোঁ, আৰু ভাল কণ্টেণ্ট যেতিয়া দিব পাৰিম, তেতিয়া হয়তো মোক ৰাইজে আদৰি ল'ব। আৰু এই ভিডিঅ'টো মই আগতো কৈছোঁ আৰু এতিয়াও কৈছোঁ, এই ভিডিঅ'টো কোনো মই ছাবস্ক্ৰাইবাৰ আৰু ভিউজ লৈ মই এই ভিডিঅ'টো কৰা নাই। কাৰণ এই ভিডিঅ'টো মোৰ দেখি বেয়া লাগিল, কাৰণ বিকাশ দা আজি সম্পূৰ্ণ ৰূপ দেখিলোঁ। আজি কেমেৰাৰ আগত তেওঁ বেলেগ ৰূপ, আৰু কেমেৰাৰ পাছত তেওঁ এখন বেলেগ মুখ দেখিলোঁ আজি কংকন দাৰ ভিডিঅ'ত। চ' বহুত বেছি বেয়া লাগিল, আৰু একো নকওঁ। মোৰ বহুত বেছি খং উঠি আছে বিকাশ দা তোমাৰ ওপৰত। তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ। নেক্সট লেভেল ফেমিলি সদায় আগবাঢ়ি যাওক, মই তাকেই কামনা কৰিলোঁ। কিন্তু মই কোনোদিনে তোমাৰ ভিডিঅ' আৰু নাচাওঁ। কিন্তু এইটোও জানো যে এজন ছাবস্ক্ৰাইবাৰ কমিলে বা এজন ভিউৱাৰ্ছ কমিলে তোমাৰ চেনেলত কোনো এফেক্ট নকৰে। কিন্তু তোমাৰ পৰা মই বহুত ইনস্পায়াৰো হৈছিলোঁ। কিন্তু তোমাৰ আজি যিটো কংকন দাৰ ভিডিঅ' মই দেখিলোঁ, সেই ভিডিঅ'টোৰ পৰা মই তোমাৰ প্ৰতি থকা মৰম আৰু আস্থা, তোমাক লগ পোৱাৰ যিটো আস্থা আছিল, যিটো হেঁপাহ আছিল, সেই হেঁপাহ মোৰ নাইকিয়া হৈ গ'ল। মোৰ আৰু কোনো কথা নোলায়। আৰু যদি ভিডিঅ'টো আপোনালোকৰ নিজৰ অপিনিয়ন দিব ভিডিঅ'টো চাই, যে কেনেকুৱা পালে। আৰু একো নকওঁ। চ' বাই বাই।